নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ', প্লিজ শেষলৈকে চাব বুলি সকলোকে অনুৰোধ জনালোঁ। বৰ্তমান সময়ত প্ৰায়ে এই কথা শুনিবলৈ পোৱা যায় যে মানুহে আমাক খুৱাই বুৱাই আছে নেকি, কাৰোবাৰ ধাৰ খাই থৈছোঁ নেকি, বিপদত সেইসমূহ মানুহে চাইছে নেকি? গতিকে মানুহৰ মতে কেলেই চলিম, নিজে কষ্ট কৰি খাইছোঁ, গতিকে নিজ ইচ্ছাত চলিম। দেউতাই কষ্ট কৰি টকা উপাৰ্জন কৰিছে, গতিকে যি ইচ্ছা তাকে খাম, তাকে পিন্ধিম। নাই পৰিবাৰৰ বাধা, নাই সমাজৰ বান্ধোন। ফলত মানুহ আধুনিক হোৱাৰ অপচেষ্টা কৰোঁতে আকৌ সেই আদিম যুগলৈ উভতি অহাৰ পথত। বিকৃত বিবেক, নগ্ন দেহ। আদিম যুগত হয়তো ইমান মানুহবোৰ নিকৃষ্ট নিষ্ঠুৰ নাছিল। তেওঁলোক দলে বলে থকাটো পচন্দ কৰিছিল। বৰ্তমান সময়ত মানুহেই মানুহৰ পৰম শত্ৰু হৈ পৰিছে। কাক কোনে হত্যা কৰিছে কোনো ঠিক নাই। যিয়ে হত্যা কৰিছে তেওঁ নাজানে কিয় কৰিছে, আৰু যি হত্যা হৈছে তেওঁ নাজানে কিয় হত্যা হৈছে। বাকচ ভৰ্তি টকা থাকিলেও মানুহৰ হেঁপাহ নপলায়, ন্যায় অন্যায় পথ নাচায়, কেৱল টকা লাগে। মানুহক কীট পতংগৰ দৰে কিছুমানে ব্যৱহাৰ কৰে। এজন মানুহ বচাবলৈ মানুহৰ অংগৰ প্ৰয়োজন হ'লে টকাৰ বাবে আন এজন সুস্থ মানুহৰ হাত মুখ বান্ধি ৰেপি অংগ উলিয়াই লৈ যাবলৈ সিহঁতৰ অকণো কলিজাখন নকপে। সাধাৰণ কথাতে মাজ ৰাস্তাত খেদাখেদি কৰি ঘপিয়াবলৈও কুণ্ঠাবোধ নকৰে। তাৰোপৰি মোবাইলত ভিডিঅ' কৰি সাধাৰণ মানুহৰ মাজত এইবোৰ বিলাই দি আমাক সাৱধান কৰে নে ভয় খোৱাৰ চেষ্টা কৰে, একো বুজি নাপাওঁ। সম্পত্তিৰ লোভত আপোনজনে আপোন মানুহক কিদৰে লুণ্ঠন কৰে সেয়া আমি সকলোৱেই জানো। মুঠতে যদি এফালৰ পৰা চোৱা যায় এনে লাগে যেন পৃথিৱীখন ধ্বংস হ'বলৈ বেছিদিন নাই। মা দেউতা ভাই ককাই বাই ভনী সকলোৰে মাজত এসময়ত থকা মৰম সময়ৰ সোঁতত হেৰাই গৈছে। বৰ্তমান সময়ত সন্তানসকল কেৱল কিতাপৰ শিক্ষাৰ ওপৰতেই নিৰ্ভৰশীল। তাৰোপৰি অধিকাংশ অভিভাৱকেই কেৱল নম্বৰৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে মূল শিক্ষাৰ উদ্দেশ্যৰ পৰা আঁতৰি যোৱা দেখা গৈছে। অৰ্থৰ অভাৱেই হওক, নাইবা সময়ৰ অভাৱৰ বাবেই হওক, নাইবা চৰকাৰী নিয়ম মতে আজিকালি কেৱল এজন সন্তানৰ কথাহে পিতৃ মাতৃয়ে চিন্তা কৰে। ফলত পৰিয়াল কমি আহিল, লগ সংগ নোহোৱা হ'ল, সৰুৰে পৰাই আপোন পেটীয়া হ'ল। কোনো বস্তু ভগাই খাব শিকিবলৈ ভাইটি ভণ্টি নাই। তেওঁলোকৰ সন্তান আকৌ জ্যেষ্ঠজনৰ পৰা যে কিছু সংস্কাৰ শিকিব সেয়া হেৰাই গ'ল। একমাত্ৰ এজন সন্তান হোৱা বাবে মামা মামী খুৰা খুৰী বৰদেউতা বৰমা আদি সম্পৰ্কবোৰ হেৰাই যাবলৈ ধৰিছে। তাৰোপৰি ভাগ্যৰ মেৰ পাকত পৰি যদি সেই এজন সন্তান পৃথিৱী এৰি গুচি যায়, চিন্তা কৰকচোন সেইসকল পিতৃ মাতৃৰ কথা। আমি অভিভাৱকসকলে শিক্ষাৰ লগতে সংস্কাৰ সন্তানক যদি লগতে দিব নোৱাৰোঁ, তেনেহ'লে অতি সোনকালে আমাৰ সন্তানক সময়ৰ কৰাল গ্ৰহে গিলি পেলাব আৰু আমি চাই থকাৰ বাহিৰে একো কৰিব নোৱাৰিম। কিয়নো বৰ্তমানৰ অধিক সংখ্যক শিক্ষিত সন্তানে পিতৃ মাতৃক বৃদ্ধ আশ্ৰমত ৰখাৰ কথাহে চিন্তা কৰে। তেওঁলোকে পাহৰি যায় তেওঁলোকৰ দায়িত্ব ও কৰ্তব্য। পৃথিৱীখনত ভাল মানুহ আছে বুলিয়েইতো পৃথিৱীখন চলি আছে। জন্মৰ পৰা আৰম্ভ কৰি মৃত্যু পৰ্যন্ত যদি কোনেও আমাক সহায় নকৰিলেহেঁতেন, তেনেহ'লে আমাৰ কি অৱস্থা হ'লহেঁতেন আমি চিন্তা কৰি চাইছোঁনে? কথাবোৰ মই কিন্তু ভাবোঁ। আপোনালোকে ভাবেনে? যদি ভাবে প্লিজ কমেণ্ট কৰি জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।